আজি ৰাতিপুৱাতে পথাৰত ধান দাবলৈ ওলালোঁ, লগত লৈছোঁ পানী আৰু গৈ আছোঁ আৰু লাহে লাহে ধান দাবলৈ। ৰ'দত কেনেকৈ হৈ যাম আজি ক'বলৈ নাই আৰু। পিন্ধি লৈছে নহয় আজি ড্ৰেছ, কেনেকৈ ধান কটা ড্ৰেছ দেখিছে নহয় আপোনালোকে। বাৰিষা ইফালেদি গৈছিলোঁ, ধান দেখিছেনে উল্টা ফুল্টাকৈ কেনেকৈ ধৰণৰ পৰি আছে ন। ধান দেখি মাথাই গৰম হৈ গ'লগৈ। আৰু ধানবোৰ হাবিৰ তলত সোমাই গৈছে যে, এনেকৈ ভৰিৰে ওলাই ওলাই ধানবোৰ এগচি এগচিকৈ কাটিব লগা হৈছে। তাতে ইমান হাবি, অকলে অকলে ৰ'দটোতো ক'বই নালাগে। আজি ইমান ডাঙৰ ওলাইছে, মন যোৱা নাছিলে ধান দাব, তথাপিও মানে ধানটো শেষ কৰোঁ, নহ'লে আৰু হাবিখিনি বেছিকৈ ওপৰত উঠিব বুলি সোনকালে সোনকালে দাবলৈ আৰম্ভ কৰিলোঁ। ধানবোৰ গোটাই পৰি আছে, এইবোৰ ধান কেনেকৈ কাটিও একদম মাথাই গৰম হৈ গৈছে। এডাল এডালকৈ বাছি বাছি কাটিছোঁ আৰু কাঁচিও নাই, কাঁচিখনো একদম দাঁতেই নাই। তেনেকৈ ধান দাবলৈ আহিছোঁ। শনিবাৰ আহিলে আৰু কাঁচি আনিম বুলি ভাবিছোঁ। এইখন অকলে কাটিব পাৰোঁ নে নোৱাৰোঁ কোনো ঠিকনাই নাই। আৰু এতিয়া হাজিৰা মানুহ মাতিবলৈ মানুহ পাবলৈ নাই। এতিয়া আঘোণৰ দিনত চবেই ধান দাইছে, সেইকাৰণে নিজে অলপমান চেষ্টা কৰোঁ বুলি ভাবিছোঁ। কি হয়, পাৰোঁ নে নোৱাৰোঁ চাই থাকক আগলৈ। কিমানটো পাৰিম কিমানটো নোৱাৰিম দেখাই থৈ যাম। বাদ দিয়ক চৰকাৰী চাকৰি বিচাৰি বিচাৰি টকা নষ্ট কৰাতকৈ পথাৰতে ওলাইছে একমহীয়া চাকৰি। আহক, আপুনিও ইনকাম কৰিব, ময়ো ইনকাম কৰিম। দেখিছে নহয় কিমানকৈ পৰি আছে। ধান কাটি আহিলোঁ দুপৰীয়া ভাত খাবলৈ। আকৌ যাব লাগিব পিছবেলা। আকৌ যাওঁ নে নাযাওঁ পিছতহে গম পাম। বিৰাট গৰম লাগিছে। মোবাইল দেখিলোঁ ডাউন পে'মেণ্টত কিনিব পাৰা, গাড়ী দেখিলোঁ ডাউন পে'মেণ্টত কিনিব পাৰা। আজিকালি কম্বলো ডাউন পে'মেণ্টত কিনিব পাৰে। এই দাদাসকলে আমাৰ ঘৰত কম্বল বিকিবলৈ আহিছিলে, চাওকচোন। ভাত পানী খালোঁ, এতিয়া আকৌ যাওঁ পথাৰত। এইকেইদিন অকল আপ ডাউন হৈ থাকিব, কাৰণ ইয়াত দুদিন কাটিলে এদাই হ'ব। পকি থকাখিনি আৰু কেঁচা আছে, সেইবোৰ লাগিব কেইদিনমান। বাইদেউ গ'লনে নাই সুধিবলৈ। ঐ নেযা, মা গ'ল। ইমান গৰম লাগিছে নহয় ক'বই নালাগে। মানুহটো কৈছে বিঘা দে। বিঘা দিলেনো কি হ'ব, পইচাকেইটা দিয়াহে হ'ব। সেইকাৰণে নিজে দাইছোঁ, অলপ কৰি দাইছোঁ। নোৱাৰিলে বহি যাম আৰু পাৰিলে দাই থাকিম। আৰু এটা কথা কওঁ, প্ৰথম দিনাখনে কাঁচিখন ভাঙি থাকিলে, এতিয়া এনেকৈ দাই আছোঁ। কাৰণ কাঁচিখন কিনিবলৈ হ'লে এতিয়া 100-200 লাগিবই। আৰু পইচাটো লাগিলে কি হ'ব, সময়টো নাই। বুধবাৰ বজাৰ আছিলে, বুধবাৰে নগ'লোঁ। এতিয়া শনিবাৰ বজাৰ আছে, শনিবাৰে যাম বুলি ভাবিছোঁ। কাঁচি এখন আনিব, নগ'লে এইখনৰে দালো হয়, কিন্তু কাঁচিৰ নালটো ভাঙি থাকিলে এই এডোখৰতে। উপায় নাই আৰু। গাল দুখন যি ৰঙা দেখিছে, মানে মোৰ গালত এইবোৰত কাটিলে এতিয়া, সেইকাৰণে গালবিলাক জ্বলিছে। অলপ বহি দিছোঁ, তাৰপিছত ধান কাটিম আকৌ। মোবাইলটো যে নহয় কেতিয়াবা চিট জিলিকি থাকে, কেতিয়াবা পটকৈ তাক দেখা যায়। ধান কাটি এতিয়া ঘৰলৈ যাবলৈ হ'ল, সন্ধিয়াও হ'ল। লগতে বাইদেৱে গৰুখিনিকো লৈ লৈছে একেচামে। ৰাস্তাটো মানে বাহনিৰ পৰা অলপমান ভয় যে, সেইকাৰণে আহাতে লগতে গৰুকেইটা লৈ লৈছে। আৰু কালিলৈতো আহিবই লাগিব। এতিয়া যাওঁ, গা ধুওঁ। আৰু আমাৰ ধান কটা ড্ৰেছ দেখিছে নহয়, একদম পুৰা গৰমত অৱস্থা নাই। পথাৰত একদম ৰ'দ যেন লাগে। ঘৰত পালেগৈ এন্ধাৰ হ'ব এতিয়া। আৰু কাম কাজবোৰ বাকী আছে, দুপৰীয়া খাই থৈ অহাবিলাক ধুবলৈ আছে, চোতালখন সাৰিবলৈ আছে। সেইকাৰণে অলপমান সোনকালে যাওঁ, ঘৰৰ ওচৰতে ধান কাটিছোঁ যে। এতিয়ালৈ বাই বাই। কালি নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ। বাই বাই।